Hi everyone, welcome to the channel MRAB Education. In this video, I am going to discuss about the modal verbs. প্ৰিয় দৰ্শকসকল আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ লৈছো modal verbs সম্পৰ্কে। Modal verbs বোৰ হ'ল can, could, will, would, may, might, must, should এইকেইটা বেছিকৈ ব্যৱহাৰ হয় আৰু আছে need, used to, ought to এইকেইটা আলোচনা নকৰো। তথাপিও আজি মই 4টা মানহে আলোচনা কৰিব পাৰিম মানে গোটেইখিনি আলোচনা কৰিলে বহুত দীঘলীয়া হ'ব ভিডিঅটো গতিকে মই 4টা মডেল ভাৰ্ব আলোচনা কৰিম এই ভিডিঅটোত can, could, will, would প্ৰথমতে লৈছো can মডেল ভাৰ্বটো can এই মডেল ভাৰ্বটো এবিলিটি মানে সামৰ্থ্য থকা বা পাৰা অৰ্থত ব্যৱহাৰ কৰা হয় এক্সাম্পল লৈছো এতিয়া can আমি ব্যৱহাৰ কৰিম এবিলিটিৰ ক্ষেত্ৰত I can speak English মই ইংৰাজী ক'ব পাৰো he can swim হি সাঁতুৰিব পাৰে she can run fast তাই বেগাই দৌৰিব পাৰে the old man can walk fast বৃদ্ধ মানুহজন বেগাই খোজ কাঢ়িব পাৰে সমৰ্থ মানে এবিলিটি বুজাইছে আকৌ can টো অনুমতি দিয়া বা অনুমতি লোৱা এই ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় অৰ্থাৎ পাৰমিশন বুজাবলৈ can ব্যৱহাৰ কৰিব পাৰি can I go now মই এতিয়া যাব পাৰোনে অনুমতি লোৱাৰ ক্ষেত্ৰত আৰু অনুমতি দিয়াৰ ক্ষেত্ৰত you can go now আপুনি এতিয়া যাব পাৰে you can go now can I use your pen মই আপোনাৰ কলমটো ব্যৱহাৰ কৰিব পাৰোনে এটো অনুমতি লোৱাৰ ক্ষেত্ৰত আকৌ অনুমতি দিয়াৰ ক্ষেত্ৰত you can use my pen আপুনি মোৰ কলমটো ব্যৱহাৰ কৰিব পাৰে এতিয়া আলোচনা কৰো could সম্পৰ্কে could হৈছে canৰ past form could এই could টো মানে বেছি ফৰ্মেল canতকৈ বেছি ফৰ্মেল আৰু বেছি politeness বুজায় ইয়াৰ এক্সাম্পল লৈছো could you lend me please 500 rupees অনুগ্ৰহ কৰি আপুনি মোক 500 টকা ধাৰে দিব পাৰেনে কথাটোৰ মাজত মানে নম্ৰতা ভদ্ৰতা প্ৰকাশ পাইছে এই could ব্যৱহাৰ কৰাৰ বাবে could I ask you a question আপোনাক মই এটা প্ৰশ্ন সুধিব পাৰোনে ইয়াৰ মাধ্যমেৰে এই বাক্যটোৰ মাধ্যমেৰে এটা ভদ্ৰতা নম্ৰতা প্ৰকাশ পাইছে এইখিনিতেই আগবঢ়াইছো এটি ৰিকুৱেষ্ট যদি ভিডিঅটো ভাল পাইছে তেন্তে লাইক বুটনটো ক্লিক কৰি দিব আৰু শেয়াৰ বেছিকৈ কৰিব আৰু যদি এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে আজি সাবস্ক্ৰাইব কৰি লওক আৰু আমাৰ লগত থাকক থ্যাংক ইউ এতিয়া আগবাঢ়ো নেক্সট পৰ্যায়লৈ এতিয়া আলোচনা কৰো উইল আমি খাম যাম লম আহিব যাব এনেকুৱা ধৰণৰ বাক্যবোৰ এনেকুৱা ধৰণৰ কথাবোৰ প্ৰকাশ কৰিবলৈ উইল ব্যৱহাৰ কৰো উইল এক্সাম্পল লৈছো I will do the work মই কামটো কৰিম he will come tomorrow তেওঁ অহা কাইলৈ আহিব he will give me a book তেওঁ মোক এখন কিতাপ দিব মই চাহ খাম I will drink tea মই চাহ খাম মই ভাত খাম I will eat rice মই ভাত খাম তো এই খাম যাম লম আহিব যাব এনেকুৱা ধৰণৰ বাক্যবোৰ ক'বলৈ আমি উইল ব্যৱহাৰ কৰো এতিয়া আলোচনা কৰো would সম্পৰ্কে would টো মানে উইলৰ past form woodৰ দ্বাৰা politeness প্ৰকাশ পায় সম্ভাৱনা বা সন্দেহ এইবিলাক প্ৰকাশ পায় এক্সাম্পল কেইটামান লৈছো it would rain today আজি বৰষুণ দিব এটা সন্দেহ সম্ভাৱনা আছে it would rain today Rahul would pass the examination ৰাহুলে পৰীক্ষাত পাছ কৰিব এটা সন্দেহ বা সম্ভাৱনা আছে ৰাহুলে পৰীক্ষাত পাছ কৰিব Rahul would pass the examination he would buy a car তেওঁ এখন গাড়ী কিনিব তো আজি এইকেইটা আলোচনা কৰিলো নেক্সট মই আলোচনা কৰিম বাকি may might must should এই সম্পৰ্কে আজিলৈ ইমানতে এৰিছো লগ পাম নেক্সট ভিডিঅত টেক কেয়াৰ বাই বাই